Hello everyone, welcome to my channel Advanced Physio Care. মই Dr. Sunita Medha, consultant physiotherapist. মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিওটোৰ টপিক হৈছে আপোনাৰ ভৰিৰ তলুৱাৰ জ্বলা পোৰা কৰি থকা বা বিষ হৈ থকা বা পুৰি থকা। আৰু এই ভৰিৰ তলুৱা বিষ কিয় হয় আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ ভৰিৰ তলুৱাৰ পুৰণি কিয় হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে আপোনাৰ নিউৰোপেথি, যোনটো পেৰিফেৰেল নিউৰোপেথি বুলি কওঁ। নিউৰোপেথি মানে আপোনাৰ নাৰ্ভ ডেমেজ হয়। এইটো সাধাৰণতে দেখা যায় আপোনাৰ ডায়েবেটিক পেচেণ্টসকলৰ, যিসকলে আপোনাৰ বহু দিনৰ পৰা ডায়েবেটিছ ৰোগত ভুগি আছে, আনকণ্ট্ৰল ডায়েবেটিছ হৈ আছে, তেখেতসকলৰ এইটো বেছিকৈ দেখা যায়। আৰু এই আনকণ্ট্ৰল ডায়েবেটিছৰ ফলত কি হয়, আপোনাৰ হাতলৈ ভৰিলৈ যোৱা যোনবোৰ নাৰ্ভ থাকে সেই নাৰ্ভবোৰ লাহে লাহে ডেমেজ হ'বলৈ ধৰে। নাৰ্ভবোৰ ডেমেজ মানে আপোনাৰ গোটেই নাৰ্ভখিনি নহয়, সকলো নাৰ্ভ নহয়, আপোনাৰ এই নাৰ্ভৰ কিছুমান ফাইবাৰ্ছ থাকে ন, তাৰে ভিতৰত আপোনাৰ চি ফাইবাৰ যোনটো হয় সেইটো আপোনাৰ লাহে লাহে ডেমেজ হ'বলৈ ধৰে। তাৰ ফলতো আপোনাৰ কি হয়, ভৰিৰ তলুৱাত জ্বলা পোৰা কৰি থাকে আৰু আপোনাৰ কেতিয়াবা বিষ হ'ব ধৰে। আৰু এই জ্বলা পোৰা আৰু বিষৰ বাবে আপোনাৰ কি হয়, আপুনি কিছুমান এক্সাৰচাইজেছ আৰু কিছুমান এনেকুৱা টেকনিক আছে যোনবোৰ কৰিলে আপোনাৰ এই বিষবোৰ লাহে লাহে ভাল হয়। চ' মই এইখিনি আপোনাক লাহে লাহে দেখাই আছোঁ। প্ৰথমতে আপোনাক মই কওঁ কি কি কাৰণত আপোনাৰ ভৰিৰ তলুৱাখন জ্বলা পোৰা কৰে বা বিষ হয়। এইটো হ'ল প্ৰথম কাৰণ। ছেকেণ্ডটো হৈছে আপোনাৰ এলকহল কনজিউম যিসকলে বেছি কৰে, মানে যিসকলে বহুত দিনৰ পৰা এলকহল খাই আছে, সেইটো কাৰণতো আপোনাৰ কি হয়, লাহে লাহে ভৰিৰ তলুৱাত আপোনাৰ জ্বলা পোৰা কৰা আৰম্ভ কৰে। এইটো হৈছে আপোনাৰ ছেকেণ্ড কাৰণ। আৰু তৃতীয়টো হৈছে আপোনাৰ হাইপথাইৰয়ডিজম বুলি কয়। আৰু এই যিসকলৰ থাইৰয়ডৰ প্ৰব্লেম আছে সেইসকলৰো আপোনাৰ ভৰিৰ তলুৱাখন জ্বলা পোৰা কৰা দেখা যায়। ইয়াৰ বাবেও আপুনি আপোনাৰ থাইৰয়ড কণ্ট্ৰল কৰি ৰাখিব লাগে, যাৰ বাবে আপোনাৰ যোনখিনি আপোনাক ডক্টৰ মেডিচিনছ দিয়ে সেইখিনি আপুনি ৰেগুলাৰলি মেইনটেইন কৰিব লাগিব। এইটো হৈছে আপোনাৰ থাৰ্ড। আৰু ফ'ৰ্থটো হৈছে আপোনাৰ কেতিয়াবা কি হয়, ভিটামিন B12, B6 আৰু ফলিক এচিড, এই ভিটামিন ডেফিচিয়েঞ্চিবোৰৰ বাবেও আপোনাৰ ভৰিৰ তলুৱাখন জ্বলা পোৰা কৰা দেখা যায়। এইবোৰ আপোনাৰ কেতিয়া গম পাব, যেতিয়া আপুনি ভিটামিনৰ যোনটো আপোনাৰ চেক কৰে, ভিটামিন প্ৰফাইল যোনটো চেক কৰে, তাৰ বাবে তাতে আপুনি গম পাব। আৰু এইখিনিৰ বাবেও আপুনি আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰি মেডিচিনছ খাব লাগিব। নেক্সট হৈছে আপোনাৰ পেৰিফেৰেল আৰ্টাৰী ডিজিজ। এইটো আপোনাৰ কি হয়, কিছুমান লোকসকলৰ হাই কলেষ্ট্ৰল, কিছুমানৰ প্ৰেছাৰ যদি হাই হৈ থাকে তেখেতসকলেও দেখা যায়। সকলোৰে নহয়, কিছু কিছু লোকৰ এইখিনি প্ৰব্লেমে দেখা দিয়ে, যাৰ বাবে আপোনাৰ এই যোনটো পেৰিফেৰেল আৰ্টাৰী যেতিয়া কেতিয়াবা আপোনাৰ কি হয়, থিকেনিং হৈ যায়। আৰু এই আৰ্টাৰীখিনি আপোনাৰ ভালকৈ ব্লাড চাৰ্কুলেশ্যন দিব নোৱাৰে। আপোনাৰ যিখিনি পাৰ্টত আপোনাৰ ব্লাড চাৰ্কুলেশ্যন নাযায়, এই আৰ্টাৰী থিকেনিং হোৱাৰ বাবে সেই জেগাটুকুৰা আপোনাৰ জ্বলা পোৰা কৰে। চ' এইটো আপোনাৰ বেছিভাগ ভৰিৰ তলুৱাত দেখা যায়। এইখিনিৰ বাবেও আপোনাৰ সেই এক্সাৰচাইজখিনি আৰু হোম ৰেমিডিজখিনি যোনখিনি মই দেখুৱাম, সেইখিনি যদি আপুনি কৰে তেনেহ'লে আপুনি নিশ্চয় আৰাম পাব। এইটো হৈছে আপোনাৰ ফিফ্থ। নেক্সট যোনটো হৈছে আপোনাৰ মেইন কাৰণ হয়, সেইটো হৈছে আপোনাৰ ভৰিৰ তলুৱাত থকা যোনটো ফাঁচা, সেই ফাঁচাখন কি হয়, আপোনাৰ থিকেনিং হৈ যায়। আপোনাৰ ভৰিৰ তলত এটা ফাঁচা থাকে, যোনটো আপোনাৰ খোজ কাঢ়োতে বা আপোনাৰ বডি ৱেইটটো দিলে সেইটো ইলাষ্টিকৰ নিচিনা থাকে। সেইটোৱে আপোনাৰ বডিৰ ৱেইটটো কণ্ট্ৰল কৰি ৰাখে, মানে বডিৰ ৱেইটটো ল'বলৈ আপোনাৰ ভৰিত সহায় কৰে। সেইটো আপোনাৰ যদি আপোনাৰ বেছিকৈ ষ্ট্ৰেছ পৰে সেইটো জেগাত, কেতিয়াবা ৱেইট বঢ়াৰ বাবেও হয়, আপোনাৰ কেতিয়াবা বহুত সময় খোজকাঢ়ি থকা, এইটো মেক্সিমাম আপোনাৰ মহিলাসকলত দেখা যায়। যদি এইটো হয়, মানে ষ্ট্ৰেছ পৰে ফাঁচাত, সেইটোক আপোনাৰ প্লান্টাৰ ফাচাইটিছ বুলি কয়। ইয়াৰ বাবে মই অলৰেডি এটা হিল পেইন বুলি
ভিডিঅ' বনাই থৈছোঁ, আপোনালোক তাতো চাব পাৰে। আৰু মই ইয়াত আপোনাক এই ফাচা যেতিয়া থিকেনিং হয় তাৰ বাবে কি কি কৰিব লাগে সেইখিনিও দেখুৱাই দিম। আৰু এই ফাচা থিকেনিঙত আপোনাৰ বহুত বেছি হিল পেইন হয়। এইটো হিল পেইন আপোনাৰ ৰাতিপুৱা যেতিয়া আপুনি শুই উঠিব তেতিয়া ভৰিখন যেতিয়া তলত পেলাব বিচনাৰ পৰা তেতিয়া আপোনাৰ বেছিকৈ পেইন হয়। অলপ দেৰি খোজ কঢ়াৰ পিছত ঠিক হয়, অলপ কমি আহে। কিন্তু এইটো যদি ৰেগুলাৰ হৈ থাকে তেনেহ'লে আপোনাৰ লাহে লাহে ভৰিত কি হ'ব, জ্বলা পোৰা কৰিব আৰু বহুত বেছি বিষ হ'বলৈ আৰম্ভ কৰিব। তেনেহ'লে আমি গম পালোঁ কি কি কাৰণত আপোনাৰ ভৰিৰ তলুৱাত জ্বলা পোৰা কৰে আৰু এইখিনিক এতিয়া কেনেকৈ ঠিক কৰিব পাৰি তাৰ বাবে চাওঁ আহক কি কি এক্সাৰচাইজেছ আছে। প্ৰথমটো আপোনাৰ কাপোৰ এখন লৈ এইদৰে ভৰিৰ তলুৱাখনত আপুনি টানিব লাগিব। তাক 20 ছেকেণ্ড হোল্ড কৰিব, তাৰপিছত লাহেকৈ এৰি দিব। এইদৰে আপুনি দুইখন ভৰিতে এবাৰ এবাৰকৈ 10 বাৰ কৰিব লাগিব। এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট। ছেকেণ্ড হৈছে আপোনাৰ পানীৰ বটল এটা ল'ব। পানীৰ বটলটো কি কৰিব, আপুনি ফ্ৰিজাৰত থ'ব লাগে। বটলটো আপোনাৰ টাইট হ'ব লাগে, একচুৱেলি ঠাণ্ডা আৰু টাইট। এইটোৱে আপোনাৰ কি কৰিব, লাহে লাহে এইদৰে চেয়াৰ এখনত বহি লৈ আপুনি ঘহনা মানে অগা পিছা কৰিব লাগে। তেতিয়া আপোনাৰ কি হয়, সেই যোনটো প্লান্টাৰ ফাচাইটিছ আছে, ফাচাইটিছ হৈছে আপোনাৰ প্লান্টাৰ ফাচিয়া, সেই জেগাটুকুৰা আপোনাৰ লুজ হ'ব আৰু বিষ কমিবলৈ আৰম্ভ কৰিব। নেক্সট হৈছে আপোনাৰ থাৰ্ডটো হৈছে কাপোৰ এখন তলত পাৰি লৈ আঙুলিকেইটাৰে আপুনি সেই কাপোৰখনক এইদৰে কোচ খুৱাব লাগিব। তেতিয়া আপোনাৰ কি হ'ব, এই আপোনাৰ ভৰিৰ তলুৱাৰ যোনটো ফাচা সেইটো আপোনাৰ ৰিলিজ হ'ব আৰু আপোনাৰ ইনফ্লামেশ্যন কমি আহিব আৰু বিষ হোৱা আৰু আপোনাৰ জ্বলা পোৰা কৰাটো কমিব। নেক্সট হৈছে আপোনাৰ বাকী যোনবোৰ লক্ষণ আছিলে আপোনাৰ জ্বলা পোৰা কৰাৰ বাবে, নিউৰোপেথি, পেৰিফেৰেল নিউৰোপেথি, আৰ্টাৰী ডিজিজ, ভিটামিন B12, থাইৰইড, সেইখিনিৰ বাবে আপুনি ডক্টৰ কনচাল্ট ল'বই লাগিব। আৰু সেইখিনিৰ লগতে যদি আপুনি এইখিনিও কৰে তেতিয়াহ'লে আপোনাৰ অতি সোনকালে আপোনাৰ এই জ্বলা পোৰা কৰা বেমাৰটোৰ পৰা আপুনি হাত সাৰিব পাৰিব। তাৰপিছত নেক্সট হৈছে আপোনাৰ দুটা বাল্টি ল'ব হা, তাতে এটাত গৰম পানী থ'ব, আন এটাত ঠাণ্ডা পানী। গৰম যিমানটো আপুনি সহ্য কৰিব পাৰে। আৰু ইয়াত চাব আপোনাৰ পেৰিফেৰেল নিউৰোপেথিত কি হয়, সেন্সেশনটো আপোনাৰ গম পোৱা নাযায়, মানে কম থাকে। চ' আপুনি হাতেৰে পানী চুই চাব যে কিমান গৰম আছে, তাৰপিছতহে ভৰিখন ডুবাব যাতে আপোনাৰ ভৰিখন পুৰি নাযায়। তাৰপিছত আপুনি 2 মিনিট আপুনি গৰম পানীত ডুবাই থ'ব ভৰি দুখন। তাৰপিছত লাহেকৈ উলিয়াই আপুনি ঠাণ্ডা পানীত ডুবাব 1 মিনিট। তাৰপিছত আকৌ গৰম পানীত, তাৰপিছত ঠাণ্ডা পানীত। এইটো কণ্ট্ৰাষ্ট বাথ বুলি কোৱা হয়। এইটো বহুত ভাল টেকনিক হয় যিসকলৰ আপোনাৰ এইটো প্ৰব্লেমত ভুগি আছে। আৰু নেক্সট যোনটো টেকনিক হয় সেইটোৰ বাবে আপুনি কি কৰিব, হিল যোনটো আপোনাৰ ভৰিৰ তলুৱাখন হয়, এইটো ধৰি লওক আপোনাৰ ইয়াত গোৰোহাত আপুনি হাতখন এইদৰে দি এইদৰে আপুনি লাহে লাহে আঙুলিৰ ফালে আপুনি মাছাজ কৰিব লাগিব। লাহে লাহে এইদৰে যোনটো জেগাত আপোনাৰ পেইন হয় সেইটো জেগাৰ পৰা আপুনি আঙুলিলৈকে আপোনাৰ এইদৰে মাছাজ কৰিব। লাহে লাহে কৰিলে আপোনাৰ কি হয়, এই জেগাটুকুৰাত আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়িব। আপোনাৰ ভৰিৰ তলুৱাত, মই হাতত দেখা দিছোঁ, আপুনি ভৰিৰ তলুৱাত কৰিব। ভৰিৰ তলুৱা এইডোখৰত আপোনাৰ কি হ'ব, ব্লাড চাৰ্কুলেশ্যন বাঢ়িব, যাৰ ফলত আপোনাৰ ইনফ্লামেশ্যন কমি আহিব আৰু আপোনাৰ এই যোনটো ভৰিৰ তলুৱাৰ জ্বলা পোৰা কৰি থকা আৰু আপোনাৰ বিষ হোৱা এইবোৰৰ পৰা আপুনি ৰেহাই পাব পাৰে। চ' আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। আৰু যদি ভাল লাগিছে আৰু যিসকলৰ এইটো ৰোগত ভুগি আছে তেখেতসকল যাতে উপকৃত হয় তাৰ বাবে আপুনি ভিডিঅ'টো নিশ্চয় এবাৰ শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তাৰ বাবে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।